तरसती है निगाहें मेरी तकदी है राह तेरी चाहिए पना तेरी ये कैसे मैं बताऊं तुझे शोभती नहीं आंखें मेरी कतती नहीं रातें मेरी। বাপ্পাও এই নতুন নতুন গান গায় কম পয়সা কামে আছে মই একবার এমকে ফেমাস হবা পারলি শালা আপি ঘরত লাইন লাগি গেলা হয় গাঁৱৰ গেটাইতো পাত্তাই দিবে নো যে মামাৰ স্কুটি হেন পাই ফেলে চহৰতে এটা মোৰ লেভেলৰ আপি চাব লাগিব ৰ পতি গেলি মা কসম তাতে সাথে লৈ যাম বাপেকে শালা টাউনক আহিবার 1 ঘন্টা হলাইতে গেলে একডাল গাছ নামৰ বস্তু দেখা নাই চাইৰফালে অকল বিল্ডিং নো শালা বা কি থৌগা আপি আই আপিটোকে সুধৰা হৰকান্তৰ ঘৰ কোনটো তাই চিনি পাবা পাৰে হেল্ল' এক্সকিউজ মি মইনা কক এ হৰকান্তৰ ঘৰটো চিনি পাও নেকি হৰকান্ত আমাৰ ইয়াতো বহুত কেইটা হৰকান্ত আছে তোমাৰ মোবাইলটোত ফটোটো দেখুৱাছো মোৰ মানে মোবাইল নাই কি জামানাৰ মানুহ তুমি লগৰ এটা মোবাইল নাই তুমি চহৰত নতুন নেকি আজি আজিয়ে প্ৰথম আহিছো ৰবা এই মালটো গাঁৱৰ একল ডাউন দেউ পিছে ইয়াত গাছ চাছ একডালো দেখা নাই মই গছৰ প্ৰয়োজন নাই এইভাবে কাটি পেলাইছে কি কয় কি কলা তুমি মই ধৰবাই নৰলো নো মানে আমাক গছৰ প্ৰয়োজন নাই কি কৰিবি গছ ৰাখি সেইভাবে কাটি পেলাইছে ওলা কি বকি আছা তুমি মাল চাল খাই আছা নেকি তুমি মোক সম্ভালি কথা কবা তোমাৰ গাঁৱৰ মানুহবিলাকৰ সেই এটা প্ৰব্লেম মানুহ কথা ক'ব নাজানা কথাটো লিখিতটো কবাই নাজানা লগৰ এটা মোবাইল নাথাকে মই বুলিহে তোমাৰ কথিত ভাষা বুজি পাইছো কথা ভালকে কবি দে ঠিকে বাৰে তোৰ লগত ভালকে কথা পাতিছো আৰু সহ্য কৰিব নৰো মই আমাৰ গাঁৱৰ কথা বয়া কৰি নকবি দেই এই বিল্ডিং ঘৰকেইটাৰ মাজত থাকি পেলাই হাতৰ এটা মোবাইল লৈ ফেলে ডাঙৰ মানুহ হৈছে নেকি হৈছোতো তাতে যে সেইটো হ'ব পৰা নাই আৰু কি কৈছিলি গাছৰ প্ৰয়োজন নাই তুন্দক উশাহ কৰ পৰা লৈ আছাতে আহি গাছ গছনিৰ পৰাই উশাহ পায় অক্সিজেন পায় আমাৰ গাঁৱত কৰা খেতিত ধানৰ চাউল খাই দুন্দে বেছি নবকবি আৰু কি চব কথিত ভাষা বুজি পাই দেছো মই এটা বাক্য কৈছো তই ইয়াৰে লিখিত কবি সুধি চাবে আইতা তোৰ কাষত দামৰিটো ঘুমাই আছিল দেছো দে এইটো যদি লিখিত ক'ব পাৰা মই জাগাত হাত কাটি দিম মা কসম মই ইমানো নজনা নহয় বুইছা সেইটোৰ লিখিত হ'ল আইতাজনীৰ কাষত দামৰিটো শুই আছিল আইতাজনীৰ কাষত দামৰিটো শুই আছিল সেইটো আইতাৰ কথা কোৱা নাই মই তে কোনটোৰ কথা কৈছা সেইটো আইতাৰ কথা কোৱা নাই মই কথিত ভাষাত নালাক আইতা বুলি কয় সেইটোৰ কথাই কৈছো মই মোক ক্ষমা কৰি দিয়া মোৰ বহুত ভুল হৈ গ'ল তোমাৰ গাঁৱৰ বিষয়ে এনেদৰে ক'ব নালাগিছিল মই আকৌ নহয় মোৰ গাঁৱৰ কথা কোৱাৰ কাৰণে মোৰ খং উঠি গৈছিল সেইকাৰণে এনেকে কৈছো বয়া নাপা তুমিও হয় দা মোৰ বহুত ভুল হৈ গ'ল বয়া নাপা মই হৰকান্তৰ ঘৰটো দেখি দেৱা তোমাক জ্বলা